নমস্কাৰ মই গীতাঞ্জলি শৰ্মা আয়ুষ্মান ভৱৰ প্ৰত্যেকগৰাকী দৰ্শকক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো অলপতে এখন খুব ধুনীয়া হিন্দী ফিল্ম চালো ফিল্মখনৰ নাম হ'ল এনিমেল হয়তো আপোনালোকে ফিল্মখন চাইছে সেই ফিল্মখনৰ এটা মেছেজ খুবেই ভাল লাগিছে সঁচাকৈ সেই মেছেজটোৱে অন্তৰ চুই গৈছে ফিল্মখনত কিমান মাৰপিট দেখুৱাইছে ভায়োলেন্স হিংসা দেখুৱাইছে সেইবোৰৰ কথা মই ক'বলৈ নাযাওঁ ফিল্মখনৰ ষ্টৰীৰ কথা মই ক'বলৈ নাযাওঁ এটা কথা যিটোৱে মোৰ অন্তৰ চুই গৈছে খুব দুখ লাগিছে হেয়া হ'ল পিতৃ আৰু পুত্ৰৰ যিটো সম্পৰ্ক অনিল কাপুৰ দেউতা আৰু ৰণবীৰ কাপুৰ পুতেক সেই পুত্ৰ আৰু পিতৃৰ যিটো সম্পৰ্ক খুবেই দুখ লগা কাৰণ পুতেকজনে বিচাৰি থাকে দেউতাকে সময় দিয়ক খেলক ৰণবীৰ কাপুৰ দেউতাকৰ কাৰণে একদম পাগল খুব মৰম কৰে খুব ভাল পায় আনফালে অনিল কাপুৰে পিতৃ হিচাপে সকলো দায়িত্ব পালন কৰিছে পঢ়া শুনা খোৱা লোৱা জীৱনত যিমানখিনি লাগে তাতকৈ বেছিকে দিছে পিতৃ হিচাপে যাতে সন্তানে অভিযোগ কৰিব নোৱাৰে কিন্তু সেই মৰমৰ দুআষাৰ মাত অলপ কোৱালিটি টাইম সন্তানৰ লগত যে অকমান সময় কটাব লাগে হেয়া নকৰিলে আজি হয়তো সেই ফিল্মখন চাই বহুত লোকে উপলব্ধি কৰিছে অনুভৱ কৰিছে যে এই ঘটনা বহুত পৰিয়ালত এতিয়াও ঘটি আছে পিতৃ মাতৃ হিচাপে সন্তানক যিখিনি সময় দিব লাগে হয়তো বহুতে দিব পৰা নাই আজি সেই বিষয়ে কথা পাতিম পিতৃ মাতৃৰ আচৰণে শিশু এটিক কেনেদৰে মানসিক আঘাত দিয়ে আহক জানি লওঁ সেই ব্যৱহাৰসমূহৰ বিষয়ে শিশু এটিৰ শাৰীৰিক আৰু মানসিক বিকাশত পিতৃ মাতৃয়ে খুব গুৰুত্বপূৰ্ণ ভূমিকা এটা অৱলম্বন কৰে পিতৃ মাতৃৰ অভিভাৱক হিচাপে শিশুটিক দিবলগীয়া যিখিনি সুবিধা মৰম চেনেহ আটাইবোৰ বস্তু দিয়াৰ পিছতো আপোনালোকৰ কিছুমান আচৰণে শিশুটিক বহুত বেয়াকে ট্ৰমা দিব পাৰে মানে আঘাত দিব পাৰে মনত ইমোশনেল এণ্ড ফিজিকেল এবিউজ বহুত বেছি ডিচিপ্লিন ষ্ট্ৰিকনেছ মাৰধৰ কৰা চিঞৰ বাখৰ কৰা এইবোৰে হ'ল ফিজিকেল এণ্ড ইমোশনেল এবিউজৰ এক্সাম্পল মানে উদাহৰণ এই বস্তুবোৰে শিশুটিৰ মানসিক স্বাস্থ্যৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলায় এবচেঞ্চ অফ লিমিটছ মানে কোনো কথাৰ কোনো সীমা নাই পিতৃ মাতৃয়ে কি ক'ব লাগে কেতিয়া ক'ব লাগে কিমানখিনি ক'ব লাগে সেয়া নাজানে শিশুটিৰ আগত যিহকে পায় তাকে কয় তেনে ক্ষেত্ৰত কি হ'ব জানে শিশুটি অপ্ৰস্তুত হ'ব শিশুটিয়ে নাজানিব কোনটো বিহেভিয়াৰক একচেপ্ট কৰিব লাগে মানে ভাল বেয়াৰ যিটো পাৰ্থক্য সেয়া শিশুটিয়ে বুজি নুঠিব সেইকাৰণে শিশুটিৰ আগত যিহকে পায় তাকে নক'ব আপুনি নাভাবিব যে শিশুটিয়ে বুজি পোৱা নাই এটি শিশুৱে বহুত কথা বুজি পায় আনছেফ পেৰেণ্টিং শিশু এটা সদায় সুৰক্ষিত আৰু স্থায়িত্ব অনুভৱ কৰাব লাগে যদি সংগতিহীন পেৰেণ্টিং মানে এদিন আপুনি বহুত সুৰক্ষিত অনুভৱ কৰাইছে নেক্সট দিনা আপুনি একদমেই এবচেণ্ট শিশুটিৰ কাৰণে আপুনি এভেইলেবল নহয় তেতিয়াহ'লে শিশুটি কনফিউজড হ'ব আৰু বহুত এংজাইটি ফিল কৰিব সেইকাৰণে সদায় শিশুটিক আপুনি অনুভৱ কৰাব লাগিব যে মই দেউতা আৰু মই মা তোমাৰ মা দেউতা হিচাপে আমি সদায় তোমাৰ কাৰণে এভেইলেবল তুমি আমাক সদায় পাবা ডমেষ্টিক ভায়োলেন্স ঘৰুৱা হিংসা হয়তো আপুনি শিশুটিৰ ওপৰত তেনে কোনো ধৰণৰ হিংসাত্মক কাম কৰা নাই কিন্তু যদিহে ৱাইফ এণ্ড হাজবেণ্ডৰ মাজত মানে পিতৃ মাতৃৰ মাজত কিবা তেনেকুৱা হিংসাত্মক কাৰ্য হৈছে নাইবা আপোনালোকৰ ফেমিলি মেম্বাৰ্ছৰ মাজত কাজিয়া লাগি থাকে তেতিয়াহ'লে শিশুটিৰ ওপৰত কিন্তু সাংঘাতিক ধৰণৰ ট্ৰমা আহিব শিশুটিয়ে মানসিকভাৱে বহুত বেছি আঘাত পায় সেইকাৰণে সাৱধান ঘৰত যাতে কাজিয়া পেচাল নকৰে অভাৰ ডিফেন্সিভ বিহেভিয়াৰ মানে আপুনি যদি অনবৰতে শিশুটিক প্ৰটেকশ্যন দিব যায় ৰক্ষা কৰিব যায় সি যিটো উত্তৰ দিব পাৰে তাক দিব নিদিয়ে আপুনি দিয়ে অনবৰতে তাৰ লগত লাগি থাকে নিজাকে তাক একো কৰিব নিদিয়ে তেতিয়াহ'লে কি হ'ব জানে আপোনাৰ শিশুটি কেতিয়াও ইণ্ডিপেণ্ডেণ্ট হ'ব নোৱাৰিব জীৱনত আপোনাৰ শিশুটিয়ে নিজাববীয়াকে সেই কষ্টকৰ সময়ক হেণ্ডেল কৰিব নোৱাৰিব সেইকাৰণে তাক নাইবা তাইক নিজাকে কামবোৰ কৰিব দিয়ক শিশুটিৰ ইম'শ্যনছবোৰক ভেলিডেট নকৰা আপুনি শিশুটিক হীনতা অনুভৱ কৰায় আপোনাৰ শিশুটিয়ে কিবা এটা পাৰা নাই বেয়া ফিল কৰাতকৈ সেয়া ৰিজল্ভ কৰিবলৈ চেষ্টা কৰক পাৰফৰ্মেন্সৰ প্ৰেছাৰ মানে আপুনি শিশুটিৰ ওপৰত ইমান বেছি প্ৰেছাৰ দিয়ে এনেকুৱা কিছুমান অযুক্তিকৰ ষ্টেণ্ডাৰ্ড সেট কৰে ক্লাছত ফাৰ্ষ্ট হ'ব লাগিব খেলা ধূলাত
ফাৰ্ষ্ট হ'ব লাগিব সুইমিঙত যোৱা তাক হৰুৱাব লাগিব একদম নম্বৰ 1 হ'ব লাগিব সকলোতে এই যে প্ৰেছাৰ এই প্ৰেছাৰবোৰে শিশুটিৰ সেলফ কনফিডেন্স শিশুটিৰ মানসিক স্বাস্থ্য সব খতম কৰি দিয়ে আজিকালি ইয়া বহুত চলিছে সবতে নম্বৰ 1 হ'ব লাগিব বাপৰে ইমান বেছি কম্পিটিশন যদি সেই কম্পিটিশনবোৰৰ কাৰণে আপোনাৰ শিশুটি মানসিকভাৱে দুৰ্বল হৈ পৰে তেতিয়াহলে তাৰ জগৰীয়া আপুনি হ'বনে ইগনোৰ কৰা যদি আপুনি শিশুটিক আওকাণ কৰে শিশুটিক আপুনি জন্ম দিছে ঠিক আছে কিন্তু তাৰ পিছত যদি শিশুটিয়ে পাবলগীয়া মৰম কেয়াৰ সময় ইমোশনাল সাপোৰ্ট নাপায় তেতিয়াহলে হেয়া কিমান দুখৰ কথা আৰু সেই বস্তুবোৰে শিশুটিক বহুত বেয়াকে শিশুৰ মনটোক ভাঙি পেলাব এবসেন্স অফ ইমোশনাল ৰেসপন্স আপোনাৰ শিশুটিয়ে বহুত বেছি উপেক্ষিত অনুভৱ কৰিব যদি হি ইমোশনালি আনসাপোৰ্টেড ফিল কৰে তাৰ দুখ লাগিছে হি কান্দিছে তাৰ মনত কিবা আছে কবলে আছে কিন্তু সেইখিনি সময়ত আপুনি ইমোশনালি আনএভেইলেবল হয়তো আপুনি আপোনাৰ পাৰ্সোনাল প্ৰবলেম নাইবা কামৰ ষ্ট্ৰেছৰ কাৰণে ইমোশনালি আনএভেইলেবল কিন্তু সেই বস্তুটোৱে আপোনাৰ শিশুটিক বহুত বেয়াকে মনত আঘাত দিয়ে সাবষ্টেন্স এবিউজ যিবোৰ শিশুৰ পিতৃ-মাতৃয়ে নিজেই ড্ৰাগছ লয় এলকহল লয় সেই পিতৃ-মাতৃয়ে নিজৰ শিশুটিক এটা সেফ এণ্ড সিকিউৰ এনভাইৰনমেন্ট দিব পাৰিবনে আৰু আপুনি ভাবক তেনেকুৱা এটা পৰিবেশত শিশুটিৰ মানসিক স্বাস্থ্য কেনেকুৱা হ'ব তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল